নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এই এপ্লিকেশ্যনটোৰ কথা ক'ম। বন্ধুসকল, আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে পইচা আনি পেপালৰ দ্বাৰা ট্ৰেন্সফাৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰি দিব। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো যদি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থব পাৰে। বন্ধুসকল, বেছি পলম নকৰোঁ, আপোনালোকক এই আৰ্নিং এপ্লিকেশ্যনটোৰ কথা কওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই এপ্লিকেশ্যনটো ফেক এপ্লিকেশ্যন নহয়। বন্ধুসকল, আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা সঁচাকৈ পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল, এই এপ্লিকেশ্যনটো বেছি MB নহয়, 9.3 MB। বন্ধুসকল, মই আৰ্নিং এপ্লিকেশ্যনটো ইনষ্টল কৰোঁ। মই এপছটো ইনষ্টল কৰোঁ। বন্ধুসকল, এপছটো ইনষ্টল হৈ গ'ল। বন্ধুসকল, এপছটো অপেন কৰোঁ। বন্ধুসকল, এপছটো অপেন কৰোঁ। বন্ধুসকল, এপছটো খোলা গ'ল। বন্ধুসকল, আপোনালোকে এপছটোত চাইন ইন কৰিব লাগিব। বন্ধুসকল, আপোনালোকে তলত যাব, এতিয়া যোনটো মানুহ চিম্বল দেখা পায় তাতে আপোনালোক ক্লিক কৰি দিব। এপছটোত চাইন ইন কৰিব লাগিব। বন্ধুসকল, আপোনালোকে এপছটোত কেনেকৈ চাইন ইন কৰিব? বন্ধুসকল, আপোনালোকে ওপৰত যোনটো নটবুক দেখা গৈছে, নটটোত ক্লিক কৰি দিব। বন্ধুসকল, আপোনাৰ নটটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইল চিলেক্ট কৰিব দিব। বন্ধুসকল, আপোনালোকৰ যোনটো ইমেইল হয় এটা চিলেক্ট কৰিব। বন্ধুসকল, মই ইমেইলটো চিলেক্ট কৰি ল'লোঁ। বন্ধুসকল, এপছটো চাইন ইন হৈ গ'ল। বন্ধুসকল, আপোনাৰ এপছটোত কেনেকৈ ইনকাম কৰিব? বন্ধুসকল, আপোনালোকে এপছটোতে ডেইলি ৰিৱাৰ্ড কৰি ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে ডেইলি ৰিৱাৰ্ডটোত ক্লিক কৰিব। প্ৰথম অপশ্যনটোতে ক্লিক কৰি দিব। ডেইলি ৰিৱাৰ্ডটোত ক্লিক কৰি দিব। তাৰপিছত এডভাৰটাইজ আহিব। এডভাৰটাইজটো অলপ সময় ৱেইট কৰিব। বন্ধুসকল, তাৰপিছত আপোনাৰ এডভাৰটাইজটো ক্লজ কৰি দিব। চাওক বন্ধুসকল, মই ডেইলি ৰিৱাৰ্ড কৰাৰ লগে লগে 5,000 টকা পাই গ'লোঁ। তাৰপিছত আপোনাৰ তলতটোত ক্লিক কৰি দিব। গ্ৰেডটোত ক্লিক কৰি দিব। বন্ধুসকল, আপোনালোকে এনেকৈ ডেইলি ৰিৱাৰ্ড কৰি ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে টাস্ক কমপ্লিট কৰি ইনকাম কৰিব পাৰিব। অল টাস্কত ক্লিক কৰিব। বন্ধুসকল, আপোনাৰ টাস্ক কমপ্লিট কৰে। টাস্ক কমপ্লিট কৰি আপোনাৰ ইনকাম কৰিব পাৰিব। বন্ধুসকল, তাৰপিছত মই বেক কৰি দিলোঁ। বন্ধুসকল, এতিয়া
আপোনালোকে মানে মেথছ পাব, ইয়াতে আপোনাৰ মেথছ কৰি ইনকাম কৰিব পাৰিব। মই মেথছটোত ক্লিক কৰি দিলোঁ। বন্ধুসকল আপোনালোকে যদি এই দুটা জগত দিয়ে, বন্ধুসকল আপোনালোকে এই দুটা জগ দিব, এই দুটা জগ কৰিলে হয় 44। ইয়াতে আপোনাৰ এনচাৰতে ডাইল কৰি দিব 44। তাৰপিছত আপোনালোক তলত যোনটো চাবমিট অপশ্যন বুলি দেখা পাইছে, চাবমিট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এডভাৰটাইজটো ক্লজ কৰি দিব। এই দুটা জকইটাৰ লগে লগে মই কইন্স পালো 3000টা। বন্ধুসকল আপোনালোকে এনেকৈ মেথছ কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। তাৰপিছত আপোনালোকে গ্ৰেডটোত ক্লিক কৰি দিব। বন্ধুসকল আপোনালোকে ৱাটচ ভিডিঅ' চাইও ইনকাম কৰিব পাৰিব বন্ধুসকল। এতিয়া আপোনালোকে ৱাটচ ভিডিঅ'টোত ক্লিক কৰি দিব। এতিয়া দেখা পাইছে ৱাটচ ভিডিঅ' বুলি ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব, এতিয়া তলত যোনটো ৱাটচ নাও বুলি দেখা পাইছে, ৱাটচ নাওটোত ক্লিক কৰিব। কৰাৰ লগে লগে এডভাৰটাইজ আহিব, এডভাৰটাইজটো অলপ সময় ৱেইট কৰিব বন্ধুসকল। তাৰপিছত আপোনাৰ এডভাৰটাইজটো ক্লজ কৰি দিব বন্ধুসকল। তাৰপিছত আপোনাৰ এডভাৰটাইজটো ক্লজ কৰি দিব। চাওক বন্ধুসকল, মই ৱাটচ ভিডিঅ' চোৱাৰ লগে লগে 3000টা কইন্স পাই গ'লো বন্ধুসকল। তাৰপিছত আপোনাৰ তলত যোনটো গ্ৰেড বুলি দেখা যায়, গ্ৰেডটোত ক্লিক কৰি দিব বন্ধুসকল। আপোনালোকে এনেকৈ ৱাটচ ভিডিঅ' চাইও ইনকাম কৰিব পাৰিব বন্ধুসকল। এই এপছটো ফেক এপছ নহয়, এই এপছটো ৰিয়েল এপছ। এই এপছটোৰ পৰা সঁচাকে পইচা ইনকাম কৰিব পাৰিব বন্ধুসকল। আপোনালোকে এনেকৈ ৱাটচ ভিডিঅ' চাইও ইনকাম কৰিব পাৰিব বন্ধুসকল। তাৰপিছত মই বেক কৰি দিলোঁ বন্ধুসকল। তাৰপিছত আপোনালোকে ৱালেটটোত যাব, তলত যোনটো ৱালেট বুলি দেখা পাইছে এতিয়া ৱালেটটোত ক্লিক কৰি দিব। ৱালেটটোত ক্লিক কৰি দিব বন্ধুসকল। এতিয়া আপোনালোকে বহুতা এপছ পাব বন্ধুসকল। মোৰ টোটেল বেলেঞ্চ হ'ল 11,000 বন্ধুসকল। আপোনালোকে এতিয়া পইচা আনি যিহৰ লগত ট্ৰেন্সফাৰ কৰিব পাৰিব। বহুতা আছে, বিটকইন আছে, পেটিএম আছে, বিকাশ আছে, পেপাল আছে বন্ধুসকল। এতিয়া মই যিকোনো এটা এপছত মই ক্লিক কৰোঁ। মই পেটিএমটোতে মই ক্লিক কৰিলোঁ বন্ধুসকল। এতিয়া আপোনালোকে তেনে ইমান কইন্স হ'ব লাগিব। এতিয়া আছে 2,50,000 কইন্স হ'লে আপোনালোকে পাব $5। 4,80,000 কইন্স পালে পাব আপোনালোকে $10 বন্ধুসকল। এই এপছটো ৰিয়েল এপছ। আপোনালোকে এই এপছটোৰ পৰা সঁচাকে পইচা ইনকাম কৰিব পাৰিব বন্ধুসকল। আপোনালোকে এই এপছটো ইনষ্টল কৰি বন্ধুসকল। এই এপছটো ভাল এপছ। এই এপছটোৰ পৰা আপোনালোকে সঁচাকে পইচা ইনকাম কৰিব পাৰিব বন্ধুসকল। আজিৰ ভিডিঅ'খিনি ইমানখিনি আছিল বন্ধুসকল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট বন্ধুসকল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালা বন্ধুসকল। আজিলৈ বাই, থেংক ইউ, টেক কেয়াৰ, জয় অসম।